মাউজি ৰিজৰ্ট কোন জেগা মাউজি লেক কোন জেগা মাউজি ৰিজৰ্ট লেক হঠাতে আহে শরৎ গুচি যায় নিঃশব্দে কহুৱাৰ নাচনে ভৰাই মনৰ গোপন খিৰিকী শেৱালিৰ বুকুত নতুন নিয়ৰ জিলিকে আকৌ সেই পলকতে লুকাই যায় বিষাদৰ ৰং ঋতু ৰাণীয়ে কব নোৱাৰে কিমান কথা মৃদু হাওঁফাওঁতে ভাঙে গাঁথে নীৰৱ আমি ক'ৰ মাজত আছো ইফালেও পানী ইফালেও পানী মাজতে আমি হ'ব সপোন ইটো সিটো জীৱনটো এনে বুৱে হাঁহি কান্দোনৰ মাজেৰে দূৰলৈ সৰে ইটো সিটো বুকুত ধৰি ৰাখো মই ভাঙি পৰা পাতেৰেও আশাৰ সুৰ জগে হে শীতৰ সেমেকা কুঁৱলীৰে ঢাকি ধৰা পুৱা কোন জেগাত আছো আমি এতিয়া চেঁচা চেঁচা বতাহে কপাই এনে কোন জেগাত থকা আন লাগছিল একদম শ্বিলং থকা আন লাগছিল না মজা মচল মনে মনে ভাঙা মাটিটো সেউজীয়াই গোপনে বহুত বেছি দূৰ নহয় নলবাৰীৰ কোনোবা যদি অহা নাই আহিব পাৰে আৰু মচলপুৰতে আছে একদম মানে আমাৰ নলবাৰীৰ পৰা ওচৰে 5 কিলোমিটাৰমান হ'ব সেদা এইফালে ধুনীয়া লেক খুটিৰ সতে বৈ যাম ঘূৰিয়ালক সাৰথি কৰি নতুন ঘাট বিচাৰিম আপোনাৰ কাৰণেও ভাল ইটো সিটো জীৱনটো এনে বুৱে হাঁহি কান্দোনৰ মাজেৰে দূৰলৈ সৰে ইটো সিটো বুকুত ধৰি ৰাখো মই ভাঙি পৰা পাতেৰেও আশাৰ সুৰ জগে প্ৰকৃতিয়ে কেতিয়াবা হাঁহে কেতিয়াবা ভেঙুচালি কৰে অট্টহাস্যৰ মাজতো আকাশে ৰং সলায় মই শুনো এই নীৰৱ ভাষা ধৈৰ্যৰ পরীক্ষা করছিল নি এই ইয়ে বলা 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 গাড়ি লিখে যাবার লাগে সদায় বৰষুণ টেষ্টটো ভাল লাগছে কিন্তু মানে ইমপ্ৰুভ কৰিব লাগিব আৰু কিবা কিবি খানাটো বঢ়িয়া কিন্তু বহুত কম দামতে পায় খানাটো বঢ়িয়া আছে একদম কম দাম এন্ট্ৰি ফিজ লয় 100 টকা কিন্তু খানাটো সেই হিচাপত কমকে লয় চিকেন ড্ৰাইভে মাত্ৰ 100 টকা 100 টকা আৰু পৰ্ক কিমান আছে 250 টকা মানে মোৰ স্মোক পৰ্ক ড্ৰাই ফ্ৰাই সেইটো কিমান লৈছে 250 কিবা খাবা নেকি এতিয়া বিনি খাবা সপোন ইটো সিটো জীৱনটো এনে বুৱে হাঁহি কান্দোনৰ মাজেৰে দূৰলৈ সৰে ইটো সিটো বুকুত ধৰি ৰাখো মই ভাঙি পাৰ্ক বন্ধ আমি চব বন্ধ আমি লাষ্ট আমি সদায় লাষ্ট বাই 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 কোনোবা আনাই যদি আহিব দিয়ক নলবাৰীৰ ওচৰতে একদম বেছি দূৰ নহয় দিনতে আহিব কেৱল খালি অলপ সোনকালে আহিব এতিয়া 7টা বজাৰ আগত ওলাব পাৰিব আপোনালোকে আজিৰ কাৰণে বাই বাই